Hi friends, মোৰ চেনেললৈ আপোনালোকক স্বাগতম। পোনপ্ৰথমতে আজি 1000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হোৱাৰ বাবে আপোনালোক সকলোলৈ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব, মোৰ ভিডিঅ'বোৰ চাব। আৰু ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে মই মৰাণৰ ৰাতি বিহুৰ বৈশিষ্ট্যৰ বিষয়ে ক'ম। মৰাণৰ ৰাতি বিহুৰ বৈশিষ্ট্যৰ কেইটামান বৈশিষ্ট্য মই আগৰ ভিডিঅ'টোত কৈছিলোঁ। এতিয়া এই ভিডিঅ'টোত মৰাণৰ ৰাতি বিহুৰ যিকেইটা বৈশিষ্ট্য মই ক'বলৈ থাকি গ'ল আগৰ ভিডিঅ'টোত, দীঘল হ'ব বুলি নক'লোঁ, ভিডিঅ'টো দীঘল হ'ব বুলি। তো সেই বৈশিষ্ট্যকেইটা মই এতিয়া এইটো ভিডিঅ'ত ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মই কৈছিলোঁ যে মৰাণে অসমীয়া জাতিটোৰ ভিতৰত একমাত্ৰ যিসকলে নেকি ৰাতি বিহু পালন কৰে। তো মৰাণৰ ৰাতি বিহু পালন কৰিবৰ কাৰণে মৰাণসকলে তেওঁলোকে জেঙুপাত, টকৌপাত, বাঁহ, কাঠ আদিৰে দুকোঠালিকৈ এটা ঘৰ বেৰ নোহোৱাকৈ নিৰ্মাণ কৰে। গাঁৱৰ এটা নিৰ্দিষ্ট চুকত বা এটা এচুকত নিৰ্মাণ কৰে, য'ত নেকি বিহু গোৱা হয়। তাৰপিছত তেওঁলোকে ডেকা গাভৰুসকলক তামোল পাণৰ খুম দি গৃহস্থৰ পৰা খুজি আনিব লগা হয়। যদি সেই ৰাতি বিহুৰ সময়ত যদি কোনো গৃহস্থৰ যদি গাভৰু বা ছোৱালী হৰণ ভজন হয়, তেতিয়াহ'লে তেওঁলোকে মাটিৰে হ'লেও এগৰাকী নিৰ্মাণ কৰি দিম বুলি প্ৰতিশ্ৰুতি দিব লাগে। আৰু সেইটো তেওঁলোকে কৰিব লাগে, কাৰণ সেই ছোৱালীবিলাকৰ নিৰাপত্তাৰ দায়িত্ব ডেকাবিলাকে সম্পূৰ্ণ নিজৰ ওপৰত জাপি ল'ব লগা হয়। তাৰপিছত মৰাণৰ ৰাতি বিহুৰ বৈশিষ্ট্য যদি কওঁ, তেতিয়াহ'লে মৰাণৰ ৰাতি বিহু গাবৰ কাৰণে যিদিনাখন য'ত ৰাতি বিহু পালন কৰা হয়, তাত একোগৰাকী দলনেত্ৰী ডেকাসকলৰ ভিতৰত আৰু গাভৰুসকলৰ ভিতৰত ভালকৈ ক'ব পৰা নাই, এজনীকৈ দলনেত্ৰী নিৰ্বাচন কৰি দিয়া হয়। তো তেওঁলোকে ৰাতি বিহুটো সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত সহায় কৰে। মানে তেওঁলোকে সুনেতৃত্ব দিয়াৰ ওপৰত ৰাতি বিহু কিমান সফল ৰূপান্তৰিত হ'ল সেইটো নিৰ্ভৰ কৰে। তাৰপিছত মৰাণৰ ৰাতি বিহুৰ আন এটা বৈশিষ্ট্য আছে যে তেওঁলোকে ৰাতি বিহুত চাকচনি ব্যৱহাৰ কৰি নচুৱায়। এডাল বাঁহ বান্ধি লোৱা হয়, সেই বাঁহডালত সৰু সৰু লাঠিয়ে কোবাই এক ধ্বনিৰ সৃষ্টি কৰা হয়। সেই ধ্বনিত গীত পদ জুৰি সুন্দৰকৈ ৰাতি বিহু পালন কৰি যোৱা হয়। এয়া এক বিশেষ ধৰণৰ বাদ্যযন্ত্ৰ হিচাপে কাম কৰে ৰাতি বিহুত। তাৰ উপৰিও ঢোল, পেঁপা, বাঁহী আদি ডেকাসকলে ব্যৱহাৰ কৰে, আৰু গাভৰুসকলে গগনা, টকা ইত্যাদিবিলাক ব্যৱহাৰ কৰে। এনে নহয় যে তেওঁলোকে অকল চাকচনিটো ব্যৱহাৰ কৰে, বাকীবিলাক ব্যৱহাৰ নকৰে, বাকীবিলাকো ব্যৱহাৰ কৰে। তো আশা ৰাখিছোঁ মৰাণৰ ৰাতি বিহুৰ বিষয়ে আপোনালোকে আৰু জানিবলৈ অধিক প্ৰয়াস কৰিব। বিভিন্ন ধৰণৰ কিতাপ পত্ৰ আছে, য'ত নেকি মৰাণৰ ৰাতি বিহুৰ বিষয়ে বিৱৰণ বিস্তৃতভাৱে দিয়া আছে। তাৰ পৰা আপোনালোকে বুটলি দুই এটা জ্ঞান জানি ল'ব ইয়াৰ বিষয়ে। তো এতিয়া ভিডিঅ'টো বেছি দীঘল নকৰি ভিডিঅ'টো শেষ কৰোঁ। পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক 1000 ছাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে আপোনালোকে যিমানখিনি সহায় আগবঢ়ালে ইমান কম সময়ত। ছমাহমান হৈছে চাগে, ছমাহমানেই হৈছে, কিন্তু ভিডিঅ' দিয়া 4 মাহমান হৈছে। তো আপোনালোকে 1000 ছাবস্ক্ৰাইবাৰ কৰাৰ কাৰণে আপোনালোকলৈ ধন্যবাদ। বাই। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজি বিদায় লৈছোঁ।